তিনিচুকীয়াৰ ডিগবৈ মামৰণিৰ ঔগুৰিত দিনৰ ভাগত গাঁওখনৰ গাতে লাগি থকা বনাঞ্চলৰ পৰা এজন বন্দুকধাৰী লোক ওলাই আহি পথাৰত জিৰণিলৈ বহি থকা অৱস্থাত দুজন লোকক বন্দুকৰ নালেৰে মৰিয়াই দুয়োজনৰে একোখনকৈ হাত ভাঙি গুৰুতৰভাৱে আহত কৰে। জানিব পৰা মতে আহত লোক দুজন ক্ৰমে দীপেন ওৰাং আৰু আনজনৰ নাম দিনেশ ওৰাং। দুয়োকে ডিগবৈৰ চৰকাৰী চিকিৎসালয়লৈ নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ হেতু ডিব্ৰুগড় মেডিকেল কলেজলৈ লৈ যোৱা হয়। আনপিনে আহতসকলে জনোৱা মতে বন্দুকধাৰী লোকজন একে গাঁৱৰে ধন্তি মৰাণ। লোকজনক গাঁৱৰ ৰাইজে আটক কৰি ডিগবৈ আৰক্ষীক গতাই দিয়ে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ প্ৰতিবেদন, জনতা লাইভ অসম।